Hello students, আজি আমি ট্ৰান্সলেশ্যনৰ বিষয়ে পঢ়িম। এই ট্ৰান্সলেশ্যনটো 9 আৰু 10 কাৰণে খুবেই ইম্পৰ্টেণ্ট আৰু বিশেষকৈ মানে ক্লাছ 9 তো সোধা হয় প্ৰশ্ন আৰু লগতে ক্লাছ 10 ত ACLC এক্সামত মেট্ৰিক এক্সামত অলমোষ্ট 4 to 5 মাৰ্কছৰ কোৱেশ্চন সোধা হয় আৰু এই 4 to 5 মাৰ্কছৰ কোৱেশ্চন আগত আমাৰ দিনত অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব দিছিলে, আজিকালি ইংৰাজীৰ পৰা অসমীয়ালৈ ট্ৰান্সলেট কৰিব দিছে। গতিকে তোমালোকে এই ট্ৰান্সলেশ্যনখিনি যদি ভালকৈ চোৱা যায়, যদি চাই তেতিয়াহ'লে তোমালোকে ভালকৈ কৰিব পাৰিবা আৰু তোমালোকে মুখস্থ কৰিব নালাগে। এই এক্সাৰচাইজখিনি তোমালোকে বুজিবলৈ চেষ্টা কৰা, প্ৰতিটো চেণ্টেঞ্চ বুজা আৰু কেনেকৈ ট্ৰান্সলেট কৰিছে সেইটো বুজি পালে তোমালোকে ধুনীয়াকৈ ট্ৰান্সলেশ্যনটো কৰিব পাৰিবা। গতিকে ক্লাছ 9 and 10 ষ্টুডেণ্টছ বি ভেৰি কেয়াৰফুল এণ্ড ৱাচ দিছ ভিডিঅ' আৰু তোমালোকে লিখি যাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। তেতিয়াহ'লে ক্লাছটো আৰম্ভ কৰি দিওঁ। কুৱেশ্যন নম্বৰ 1, তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল। তোমাৰ দেউতাৰা বুলি ক'লে ইয়ৰ ফাদাৰ, কালি বুলি ক'লে য়েষ্টাৰডে, আমাৰ গাঁৱলৈ আহিছিল। আহিছিল মানে পাষ্টত আহিছিল, মানে অতীতত আহিছিল। গতিকে সেইটো আমি কামটো কি কৰিব লাগিব, কেম কৰিব লাগিব। চ' কেম টু আৱাৰ ভিলেজ দেই। ৰাইট আনচাৰ ইজ য়েষ্টাৰডে ইয়ৰ ফাদাৰ কেম টু আৱাৰ ভিলেজ, অৰ ইউ অলছ' কেন চে লাইক দিছ, ইয়ৰ ফাদাৰ কেম টু আৱাৰ ভিলেজ য়েষ্টাৰডে, তেনেকৈও আমি ক'ব পাৰোঁ। কুৱেশ্যন নম্বৰ 2, তেখেতে এখন গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেখেতে বুলি ক'লে আমি হি লগাম, আমি তেখেত বা তেওঁ বা এনেকৈ যদি লগাই হয় তেতিয়াও আমি কি লগাম, হিয়ে লগাম দেই। এখন গাঁৱত মানে ইন দিছ ভিলেজ, গাঁও বুলি ক'লে ভিলেজ, ইন দিছ ভিলেজ জন্মগ্ৰহণ কৰিছিল। জন্মগ্ৰহণ কৰা মানে কি, বৰ্ণ, জন্ম হোৱা মানে বৰ্ণ হোৱা, বৰ্ণ। অ'কে, কৰিছিল পাষ্টত কৰিছিল, এতিয়া নহয়, পাষ্টৰ হোৱা কাম, গতিকে আমি ৱাজটো লগাব লাগিব। হি ৱাজ বৰ্ণ ইন দিছ ভিলেজ, তেনেকৈ কৰিব লাগিব। নেক্সট কুৱেশ্যন, তেখেত মোৰ দেউতাৰ বন্ধু। তেখেত বুলি ক'লে আকৌ আমি কি লগাম, হিয়ে লগাম। মোৰ দেউতাৰ বন্ধু, মোৰ বুলি ক'লে মাই, দেউতাৰ বুলি ক'লে ফাদাৰ্ছ, বন্ধু ফ্ৰেণ্ড, বন্ধু মানে ফ্ৰেণ্ড, চ' হি ইজ মাই ফাদাৰ্ছ ফ্ৰেণ্ড। তোমালোক এতিয়া দিল্লীত থাকা। তোমালোক বুলি ক'লেও মানে কি হ'ল, ইউ। এতিয়া বুলি ক'লে নাও, দিল্লীত বুলি ক'লে দিল্লীয়ে, ইন দিল্লী, থাকা বুলি ক'লে ইন দিল্লীত। অ'কে, চ' নাও ইউ লিভ ইন দিল্লী। চ' আকৌ ইয়াত কি হৈছে, নহয় জানো বুলি কৈছে, এটা কুৱেশ্যন টেগ এটা দি দিছে। যদি কুৱেশ্যন টেগ এটা দি দিয়ে তোমালোকে এই চেণ্টেঞ্চটো ষ্টেটমেণ্টটো লিখাৰ পাছত এইটো বনাব লাগিব। নাও ইউ লিভ ইন দিল্লী এনেকৈ লিখিলে যেনিবা এইটো চেণ্টেঞ্চটো আমি ষ্টেটমেণ্ট বুলি কয়। এই ষ্টেটমেণ্টটো যদি পজিটিভ হয়, এই ষ্টেটমেণ্টত অক্সিলেৰী ভাৰ্ব নাই, অক্সিলেৰী ভাৰ্ব নাথাকিলে আণ্ডাৰষ্টুড অক্সিলেৰী ভাৰ্ব উই ইউজ ইজ ডু এণ্ড ডাজ। যদি এই কিবাটো নাও ইউ লিভ ইন দিল্লী টেট অক্সিলেৰী ভাৰ্ব অৰ হেল্পিং ভাৰ্বটো নাই। যদি হেল্পিং ভাৰ্ব নাথাকে তেতিয়াহ'লে আমি আণ্ডাৰষ্টুড হেল্পিং ভাৰ্ব ইজ ডু এণ্ড ডাজ। ইয়াত কি হ'ল, ইউ লগোৱা আছে, ইউৰ লগত আমি সদায় ডু লগাওঁ। এই ষ্টেটমেণ্টটো পজিটিভ হয়, পজিটিভটো ইফালে গুচি গ'লে কি হয়, ডুটো মানে ডণ্ট হৈ যায় দেই। সেইকাৰণে কি হ'ব, ডণ্ট ইউ হ'ব। যদি ইয়াত নেগেটিভ কিবা, ইয়াত হি বুলি থাকিলে ডাজ লগালোঁ হয়, ইয়াত ইউ আছে সেইকাৰণে আমি কি লগাওঁ, ডু লগাওঁ। আৰু ডুটো ইফালে গুচি ৰাইট ছাইডত গুচি গ'লে নেগেটিভ হ'লে ডণ্ট হৈ যায়। ডু নটটো কি হয়, ডণ্ট ইউ হৈ যায়। সেইকাৰণে নাও ইউ লিভ ইন দিল্লী, কমা ডণ্ট ইউ, আৰু কুৱেশ্যন মাৰ্কটো দিবলৈ পাহৰি নাযাবা। নেক্সট, তুমি অসমীয়া লিখিব পাৰানে। তুমি বুলি ক'লে ইউ, অসমীয়া মানে আছামিজ, লিখিব মানে ৰাইট, পাৰানে। অ'কে, চ' এইটো ইংৰাজীত ক'ব লাগিব, কেন ইউ ৰাইট আছামিজ। অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা। অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা। অহা বহাগ বিহুত মানে ইন দ্য নেক্সট বিহু, অহা বহাগ বিহু ইন দ্য নেক্সট বিহু দেই। আমাৰ গাঁৱলৈ আহিবা, আমাৰ মানে আৱাৰ, গাঁৱলৈ বুলি ক'লে ভিলেজ, আহিবা মানে কাম। অ'কে, ৰিকুৱেষ্ট কৰিছে আৰু, চ' তোমালোকে সেইটো লগাব পাৰা এনেকৈ, প্লিজ কাম টু আৱাৰ ভিলেজ ইন দ্য নেক্সট বিহু। অৰ একেটা চেণ্টেঞ্চক আমি আকৌ বেলেগকৈও বনাব পাৰোঁ, প্লিজ কাম টু আৱাৰ ভিলেজ ডিউৰিং দ্য আপকামিং বিহু, তেনেকৈও আমি বনাব পাৰোঁ দেই। এই দুটা চেণ্টেঞ্চটোৱে কাৰেক্ট, প্লিজ কাম টু আৱাৰ ভিলেজ ইন দ্য নেক্সট বিহু অৰ প্লিজ কাম টু আৱাৰ ভিলেজ ডিউৰিং দ্য আপকামিং বিহু, তেনেকৈও আমি কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন নম্বৰ 7, আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়। আমাৰ গাঁৱত মানে ইন আৱাৰ ভিলেজ, বিহু মানে বিহু, মঞ্চত মানে ষ্টেজত পতা নহয়, ষ্টেজত মানে বিহু পতা নহয় বুলি কয়। সেইটো আমি এনেকৈও কৰিব পাৰোঁ, দ্য বিহু ইজ নট চেলিব্ৰেটেড অন দ্য ষ্টেজ ইন আৱাৰ ভিলেজ, মানে আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়। অ'কে, নট, চ' দ্য বিহু ইজ নট চেলিব্ৰেটেড অন দ্য ষ্টেজ ইন আৱাৰ ভিলেজ, এনেকৈও আমি কৰিব পাৰোঁ।
কিছুমান ডেকা গাভৰু নেক্সট কুৱেশ্যন নম্বৰ 8 কিছুমান ডেকা গাভৰুৱে পথাৰত নাচে আৰু গান গায় কিছুমান ডেকা গাভৰুৱে মানে চাম কিছুমান বুলি ক'লে চাম ডেকা গাভৰু বুলি ক'লে আমি ইয়াং বয়জ এণ্ড গাৰ্লছ বুলি নকলেও হ'ব ইউথছ বুলি ক'লে ইয়াং বয়জ এণ্ড গাৰ্লছ সিগনিফাই কৰে চাম ইউথছ পথাৰত নাচে আৰু গান গায় নাচে বুলি ক'লে ডেন্স কৰা আৰু লগতে গান বুলি ক'লে ছিং ইন দ্য ফিল্ড মানে পথাৰত দেই সেইটো আমি ইংৰাজীত ট্ৰান্সলেট কৰিব পাৰোঁ চাম ইউথছ ডেন্স এণ্ড ছিং ইন দ্য ফিল্ড এইটো চিম্পল প্ৰেজেণ্ট টেন্সত দিয়া আছে সেইটো চাবা আৰু কুৱেশ্যন নম্বৰ 9 তুমি আহিলে এই বিহু নৃত্য উপভোগ কৰিব পাৰিবা তুমি আহিলে মানে ইফ ইউ কাম তুমি আহিলে ইফ ইউ কাম এই বিহু নৃত্য মানে দিছ বিহু ডেন্স অ'কে এই বিহু ডেন্স এই বিহু নৃত্য উপভোগ কৰিব পাৰিবা মানে উপভোগ মানে কি এনজয় কৰিব পাৰিবা চ' ইউ কেন চে ইন দিছ ৱে ইফ ইউ কাম কমা ইউ কেন এনজয় দ্য বিহু ডেন্স তেনেকৈও আমি কৰিব পাৰোঁ কুৱেশ্যন নম্বৰ 10 তোমাক লগ পালে মই বৰ আনন্দ পাম তোমাক লগ পালে ইফ আই মিট ইউ লগ বুলি ক'লে মিট MWT মিট ইউ মই বৰ আনন্দ হ'ম আনন্দ হোৱাটো মানে কেতিয়া হ'ব আহিলে মানে ভৱিষ্যতে গতিকে আই শ্বেলটো লগাব লাগিব ভৱিষ্যত ফিউচাৰ টেন্স লগাবলগীয়া হ'ব আই শ্বেল বি গ্লেড আনন্দ মানে গ্লেডটো ইউজ কৰিব পাৰে দেই ইফ আই মিট ইউ আই শ্বেল বি গ্লেড এনেকৈ লগাব পাৰি কুৱেশ্যন নম্বৰ 11 তোমাৰ চিঠিখন কালি পালোঁ তোমাৰ চিঠিখন ইয়ৰ লেটাৰ কালি য়েষ্টাৰডে পালোঁ ৰিচিভ বুলিও ক'ব পাৰোঁ য়েষ্টাৰডে কমা আই ৰিচিভড ইয়ৰ লেটাৰ কালি পালোঁ এইটো পাষ্ট টেন্সত আছে সেইকাৰণে ইয়াত ৰিচিভডত আমি ই ডি লগাইছোঁ দেই আৰু য়েষ্টাৰডেটো কালিটো আমি য়েষ্টাৰডে লগাইছোঁ আমি এই চেণ্টেন্সটো এনেকৈও কৰিব পাৰোঁ আই ৰিচিভড ইয়ৰ লেটাৰ য়েষ্টাৰডে তেনেকৈও আমি লিখিব পাৰোঁ কুৱেশ্যন নম্বৰ 12 এইমাত্ৰ তোমালৈ এখন চিঠি লিখিছোঁ এইমাত্ৰ লিখিছোঁ লিখি শেষ কৰিলে আৰু কামটো কেতিয়াৰ পৰা হ'ল অতীতৰ পৰা আৰম্ভ হৈ বৰ্তমান শেষ হ'ল গতিকে বৰ্তমান শেষ হোৱা কামবিলাক সদায় আমি পাষ্ট পাৰফেক্ট টেন্সত লিখিম দেই এইমাত্ৰ তোমালৈ জাষ্ট নাও অ'কে এখন চিঠি এ লেটাৰ লিখিছোঁ কোনে লিখিছে মই লিখিছোঁ চ' মই লিখিব পাৰোঁ আই হেভ ৰিটেন এ লেটাৰ টু ইউ জাষ্ট নাও আই হেভ ৰিটেন মই তোমালৈ এইমাত্ৰ এখন চিঠি এখন লিখিলোঁ বুলি ক'লে যিটো কাম অতীতৰ পৰা আৰম্ভ বৰ্তমান শেষ হয় বা বৰ্তমান লগত লিংক থাকে তেনেধৰণৰ চেণ্টেন্সো আমি পাষ্ট পাৰফেক্ট লিখোঁ গতিকে ইয়াত সদায় পাষ্ট পাৰফেক্ট লগাব লাগিব আই হেভ ৰিটেন এ লেটাৰ টু ইউ জাষ্ট নাও কুৱেশ্যন নম্বৰ 13 তুমি চিঠি লিখি ভাল পোৱা নহয় নেকি তুমি চিঠি লিখি ভাল পোৱা ইউ লাইক তুমি বুলি ক'লে ইউ চিঠি মানে লেটাৰ লিখি মানে ৰাইটিং ভাল পোৱা অ'কে লাইক চ' আমি এইটো কেনেকৈ এৰেঞ্জ কৰিব পাৰোঁ ইউ লাইক ৰাইটিং লেটাৰ কমা নহয় জানো আকৌ কুৱেশ্যন টেগ এটা দি দিছে নহয় জানো এই চেণ্টেন্সটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে আৰু এই ষ্টেটমেণ্টটো ইউ লাইক ৰাইটিং লেটাৰ এই ষ্টেটমেণ্টটো হৈছে পজিটিভ আৰু ইয়াত মানে অক্সিলাৰী ভাৰ্ব নাই হেল্পিং ভাৰ্ব নাই গতিকে আণ্ডাৰষ্টুড অক্সিলাৰী ভাৰ্ব ইজ ডু অৰ ডাছ ইয়াত আমি ডুটো সেইকাৰণে লগাম কাৰণ ছাবজেক্টটো ইউ হয় যদি হি অৰ চি অৰ ইট হ'লে ডাছ লগালোঁ হয় এই ষ্টেটমেণ্টটো মানে কি হ'ল পজিটিভ হ'লে ইফালে ডুটো কি হ'ল ডণ্ট হৈ যায়গৈ এনেকৈ ডু নটটো কি হয় ডণ্ট হৈ যায়গৈ শ্বৰ্ট ফৰ্মত দেই ত' আনচাৰটো ডণ্ট ইউ চ' ৰাইট আনচাৰ ইজ ইউ লাইক ৰাইটিং লেটাৰ কমা ডণ্ট ইউ এনেকৈ কৰিব লাগিব কুৱেশ্যন নম্বৰ 14 যদি গৰমৰ বন্ধত আহা তোমাৰ লগত শ্বিলঙলৈ যাম যদি গৰমৰ বন্ধত আহা ইফ ইউ কাম ইন ছামাৰ ভেকেশ্যন যদি গৰমৰ বন্ধত আহা ইফ ইউ কাম ইন দ্য ছামাৰ ভেকেশ্যন অ'কে দাটো আমি লগাবলৈ পাহৰিলোঁ ইয়াত দাটো লগাব পাৰিবা ইফ ইউ কাম ইন দ্য ছামাৰ ভেকেশ্যন কমা তোমাৰ লগত শ্বিলঙলৈ যাম আই উইল গ' টু শ্বিলং উইথ ইউ মই তোমাৰ লগত শ্বিলঙলৈ যাম বুলি কৈছে দেই ইফ ইউ কাম ইন দ্য ছামাৰ ভেকেশ্যন কমা আই উইল গ' টু শ্বিলং উইথ ইউ তোমাৰ লগত যাম বুলি কৈছে দেই সেইটো তেনেকৈ কৰিব লাগিব শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল জলবায়ু অ'কে জলবায়ু মানে কি হ'ল এইটো যিটো জলবায়ুটো এইটো মান্থলি বা ছমাহত বা 5 মাহত তেনেকৈ চেঞ্জ হোৱা এইটো জলবায়ু নহ'লে ৱেডাৰটো ডেইলি চেঞ্জেছটো কয় এইটো জলবায়ুটো মানে বেছি ভাল পৰিৱেশটো বেছি ভাল বুলি কৈছে গতিকে এইটোক আমি ক্লাইমেট ইউজ কৰিব লাগিব গতিকে শ্বিলঙৰ জলবায়ু মানে দ্য ক্লাইমেট অফ শ্বিলং গুৱাহাটীৰ জলবায়ুতকৈ ভাল
মানে ইজ বেটাৰ বুলি কৈছে, বেটাৰ দেন কম্পেয়াৰ কৰিছে, কম্পেৰিজনত আমি বেটাৰ লগাব লাগিব, ইজ বেটাৰ দেন ডেট অফ গুৱাহাটী এনেকৈ লগাব লাগিব দেই। দ্য ক্লাইমেট অফ শ্বিলং ইজ বেটাৰ দেন ডেট অফ গুৱাহাটী। আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে, কিছুদিন ধৰি বৰষুণ দি আছে, মানে কিছুদিন মানে কেইদিনমান আগৰ পৰা এতিয়ালৈকে মানে বৰষুণটো দি আছে, যিটো কাম অতীতত আৰম্ভ হৈ বৰ্তমান চলি থাকে, এনেধৰণৰ চেণ্টেন্সক আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি ক'ম। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আমি যিটো কাম অতীতত আৰম্ভ হৈ বৰ্তমান চলি থাকে, মানে হেজ প্লাছ বিন প্লাছ হেজ অৰ হেভ প্লাছ বিন প্লাছ ডুৱেৰ বিন আই এন জি ফৰ্ম বনাব লাগে। চ' ইট হেজ বিন ৰেইনিং হিয়াৰ ফৰ ছাম ডেইজ, মানে কেইদিনমানৰ কাৰণে মানে কিছুদিনৰ কাৰণে বৰষুণ দিয়া থকাটো আমি তেনেধৰণে কৰিব লাগিব। ইট হেজ বিন ৰেইনিং হিয়াৰ ফৰ ফিউ ডেইজ অৰ ফৰ ছাম ডেইজ। বৰষুণ শস্যৰ কাৰণে ভাল, বৰষুণ শস্যৰ কাৰণে ভাল, বৰষুণ ৰেইন, শস্য বুলি ক'লে ক্ৰপছ, শস্য বুলি ক'লে ক্ৰপছ দেই, কাৰণে ভাল, ইজ গুড। চ' ইয়াত চেণ্টেন্সটো বনাব পাৰে এনেকৈ, দ্য ৰেইন ইজ গুড ফৰ দ্য ক্ৰপছ, এনেকৈ বনাব পাৰে। এইবাৰ বানপানীত বহু শস্য নষ্ট হ'ল, এইবাৰ বানপানীত বহু শস্য, এইবাৰ বানপানীত বুলি ক'লে ডিউৰিং দিছ ফ্লাড, বহু শস্য, আমি মেনি লগাব নোৱাৰোঁ ইয়াত, ক্ৰপছটো আমি হিচাপ কৰিব নোৱাৰোঁ, সেইকাৰণে কি লগাম, মাছ ক্ৰপছ, নষ্ট হ'ল, ডেষ্ট্ৰইড। চ' আমি এই চেণ্টেন্সটো এনেকৈ বনাব পাৰোঁ, মাছ ক্ৰপছ ৱেৰ ডেষ্ট্ৰইড ডিউৰিং দিছ ফ্লাড। তুমি সাঁতুৰিব জানানে, তুমি বুলি ক'লে ইউ, ইয়াত প্ৰশ্ন সুধিছে, য়েছ অৰ ন' প্ৰশ্ন সুধিছে, ইয়াৰ আনচাৰটো কি হ'ব, য়েছ বা ন' হ'ব। তুমি সাঁতুৰিব জানানে, ডু ইউ ন' হাউ টু ছুইম, তোমাৰ আনচাৰটো হ'ব য়েছ অৰ ন'। কুৱেশ্যন নম্বৰ 20, দেউতাই কৈছিল সাঁতোৰা এটা ভাল অভ্যাস, এইটো ডাইৰেক্ট স্পীচত আছে দেই, দেউতাই কৈছিল, ফাদাৰ ছেড, কৈছিল বুলি ক'লে ছেড, কয় বুলি ক'লে চে, আৰু ক'ব বুলি ক'লে উইল চে দেই, এইটো কৈছিল সেইকাৰণে ছেড লগাইছোঁ। দেউতাই কৈছিল, ফাদাৰ ছেড কমা, তাৰপিছত বাকীখিনি ডাবল ইম্পাৰেণ্ট কমা ক্লজত থাকিব লাগে। সাঁতোৰা এটা ভাল অভ্যাস, সাঁতোৰা বুলি ক'লে ছুইমিং দেই, ছুইমিং এটা ভাল অভ্যাস, ইটছ এ গুড এক্সাৰচাইজ বুলি ক'ব পাৰি আৰু। চ' ফাদাৰ ছেড কমা ইন দ্য ডাবল ইম্পাৰেণ্ট কমা ক্লজৰ ভিতৰত ছুইমিং ইজ এ গুড এক্সাৰচাইজ, তেনেকৈ কৰিব লাগিব। কুৱেশ্যন নম্বৰ 21, আমাৰ স্কুলত এখন খেলপথাৰ আছে, আমাৰ স্কুলত, ইন আৱাৰ স্কুল, এখন মানে এটা, মানে এ বুলি ক'ব পাৰি আৰু, খেলপথাৰ মানে প্লেগ্ৰাউণ্ড আছে, অ'কে, দেৰ ইজ এ প্লেগ্ৰাউণ্ড ইন আৱাৰ স্কুল, তেনেকৈ কৰিব লাগিব। আমি তাত ফুটবল খেলোঁ, ডেইলি খেলোঁ, মাজে মাজে খেলোঁ, যেতিয়া সুবিধা হয় খেলোঁ, চিম্পল প্ৰেজেণ্ট টেন্সত আছে। আমি বুলি ক'লে উই, মই বুলি ক'লে আই দেই, আমি বুলি কোৱাৰ কাৰণে আমি কি লগাইছোঁ ইয়াত, উই প্লে ফুটবল দেৰ, আমি তাত ফুটবল খেলোঁ। কুৱেশ্যন নম্বৰ 23, স্কুলৰ খেল প্ৰতিযোগিতাবোৰ ইয়াত পতা হয়, স্কুলৰ খেল প্ৰতিযোগিতাবোৰ ইয়াত পতা হয়, স্কুলৰ খেল প্ৰতিযোগিতা মানে স্কুল খেল প্ৰতিযোগিতা, স্পৰ্টছ প্ৰতিযোগিতা বুলি ক'লে কম্পিটিশ্যন, ইয়াত পতা হয়, আৰ হেল্ড দেৰ, এনেকৈ কৰিব লাগিব আৰু। দ্য স্পৰ্টছ কম্পিটিশ্যনছ অফ দ্য স্কুল আৰ হেল্ড দেৰ, স্কুল খেল প্ৰতিযোগিতা ইয়াত পতা হয়, ইয়াত পতা হয় হ'লে, ইয়াত হ'লে আমি হিয়াৰ লগাম দেই, দ্য স্পৰ্টছ কম্পিটিশ্যনছ অফ দ্য স্কুল আৰ হেল্ড হিয়াৰ, দেৰ নহয়, এইটো দেৰটো কাটি দিবা, তোমালোকে হিয়াৰ লিখিবা, HERE হিয়াৰ, তেনেকৈ কৰিব লাগিব। কুৱেশ্যন নম্বৰ 23, যোৱা বছৰ 400 মিটাৰ দৌৰত মই প্ৰথম হৈছিলোঁ, যোৱা বছৰ মানে লাষ্ট ইয়েৰ, 400 মিটাৰ দৌৰত আই ষ্টুড ফাৰ্ষ্ট, অ'কে, ইন দ্য 400 মিটাৰ ৰেচ। চ' ৰাইট আনচাৰটো আমি এনেকৈ কৰিব পাৰোঁ, লাষ্ট ইয়েৰ আই ষ্টুড ফাৰ্ষ্ট ইন দ্য 400 মিটাৰ ৰেচ, লাষ্ট ইয়েৰ কমা দেই, আকৌ এনেকৈও কৰিব পাৰোঁ, আই ষ্টুড ফাৰ্ষ্ট ইন দ্য 400 মিটাৰ ৰেচ লাষ্ট ইয়েৰ, তেনেধৰণে আমি বনাব পাৰোঁ। তোমালোকৰ স্কুলত খেলপথাৰ আছেনে, চ' আমি এনেকৈ ট্ৰান্সলেট কৰিব পাৰোঁ, ইজ দেৰ এনি প্লেগ্ৰাউণ্ড ইন ইউৰ স্কুল, তেনেকৈ আমি কৰিব পাৰোঁ। তুমি কি খেল আটাইতকৈ ভাল পোৱা, অ'কে, কি খেল, উইচ গেম ডু ইউ লাইক দ্য বেষ্ট অৰ ডু ইউ লাইক দ্য মষ্ট, এনেকৈ কৰিব পাৰোঁ, উইচ গেম ডু ইউ লাইক দ্য বেষ্ট অৰ উইচ গেম ডু ইউ লাইক দ্য মষ্ট, এনেকৈ কৰিব পাৰোঁ। আজিকালি কিছুমান ল'ৰা ছোৱালীয়ে খেলৰ সলনি টেলিভিশ্যন চায়, আজিকালি বুলি ক'লে নাও এডেজ, কিছুমান ল'ৰা ছোৱালী মানে চাম চিলড্ৰেন ইনষ্টেড অফ প্লেয়িং ৱাচ টেলিভিশ্যন, মানে
খেলৰ সলনি মানে কি হ'ল সেইটো সলনিত আমি ইনষ্টেড অফ লগাওঁ দেই চ' ৰাইট আনচাৰ ইজ নাও ইট ইজ কমা চাম চিলড্ৰেন ইনষ্টেড অফ প্লেয়িং ৱাচ টেলিভিশ্যন প্ৰগ্ৰামছ তেনেকৈ কৰিব পাৰে তোমালোকে লিখি যাবা দেই যদি সুবিধা হয় আমি তেনে কৰা উচিত নহয় আমি বুলি ক'লে উই তেনে উই শ্বুড নট ডু লাইক ডেট অ'কে তেনেধৰণে আমি ট্ৰান্সলেট কৰিব পাৰোঁ তেনে বুলি ক'লে ডু এনেকৈ তেনেকৈ কৰিব পাৰি আৰু চ' আমি তেনে কৰা উচিত নহয়তো যদি ট্ৰান্সলেট কৰিবলৈ ক'লে তেনেকৈ কৰিব লাগিব উই শ্বুড নট ডু লাইক ডেট জীৱনত কৃতকাৰ্য হ'বলৈ আমি চেষ্টা কৰোঁ আহা গতিকে যিজনে কৈছে সেইজনো মানে ইনক্লুডেড আছে সেইকাৰণে আমি কি লগাম লেট আছ মানে যিজন জীৱনত কৃতকাৰ্য হ'বলৈ আমি চেষ্টা কৰোঁ যিজনে এই চেণ্টেন্সটো কৈছে সিও লগত কৰিছে মানে গতিকে আমি লেট আছ ট্ৰাই টু বি ছাকচেছফুল ইন লাইফ তেনেকৈ কৰিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 29 ভগৱানে আমাক সকলোকে সহায় কৰক অ'কে এইটো আমি ইংৰাজীত মে গড হেল্প আছ অল তেনেকৈ কৰোঁ আমাৰ ঘৰৰ সকলোৱে ৰাতিপুৱা সোনকালে উঠে আমাৰ ঘৰৰ সকলোৱে মানে অল দ্য মেম্বাৰ্ছ অফ আৱাৰ ফেমিলি দেই গেট আপ আৰ্লি ইন দ্য মৰ্ণিং ৰাতিপুৱা সোনকালে উঠাটো গেট আপ আৰ্লি ইন দ্য মৰ্ণিং বুলি কয় যোৱা বছৰ গৰমৰ বন্ধত মই শ্বিলঙলৈ গৈছিলোঁ কামটো শেষ হ'ল গতিকে চিম্পল প্ৰেজেণ্ট টেন্সত দিয়া আছিল আই ৱেণ্ট টু শ্বিলং ডিউৰিং দ্য ছামাৰ ভেকেশ্যন লাষ্ট ইয়েৰ তেনেকৈ কৰিব পাৰে গীতা 3 বছৰ বয়সৰ পৰা আমেৰিকাত আছে অ'কে গীতা 3 বছৰ বয়সৰ পৰা আমেৰিকাত আছে মানে 3 বছৰ বয়সৰ পৰা আছে বুলি কৈছে গতিকে ইয়াত আমি কি বুলি ক'ম গীতা হেজ বিন ইন আমেৰিকা চিন্স চি ৱাজ 3 years old গতিকে তেনেকৈ কৰিব লাগিব কুৱেশ্যন নম্বৰ 32 তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলোঁ when you came মই ইংৰাজী পঢ়ি আছিলোঁ কিবা এটা কাম চলি আছিলে অতীতত গতিকে I was reading English when you came, I was reading English আমি খেলপথাৰ পোৱাৰ আগত খেল আৰম্ভ হৈছিল এই কুৱেশ্যনটো মই তোমালোকক কাৰেক্ট টেন্সত বুজাইছিলোঁ যিটো কাম অতীতত আৰম্ভ হৈ অতীততে শেষ হৈ যায় বেলেগ এটা কাম নোহোৱাৰ আগতে তেনেধৰণে মই কৈছিলোঁ আৰু যিটো কাম আগত হয় সেইটো সদায় আমি পাষ্ট পাৰফেক্ট টেন্সত ৰাখিম আৰু যিটো কাম পিছত হয় সেইটো আমি চিম্পল পাষ্টত ৰাখিম আমি খেলপথাৰ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল চ' খেললৈ পোৱাটো আগত হ'ল নে খেলটো আৰম্ভ হোৱাটো আগত হ'ল সেইটো খেলটো আৰম্ভ হোৱাটো আগত হ'ল যিটো আগত হ'ল সেইটো আমি পাষ্ট পাৰফেক্ট টেন্সত ৰাখিম পাষ্ট পাৰফেক্ট হ'লে হেড প্লাছ ভাৰ্ব ইন থাৰ্ড ফৰ্ম দ্য মেচ হেড বিগান বিফৰ উই ৰিচ দ্য ফিল্ড এনেধৰণৰ চেণ্টেন্স মই কাৰেক্ট টেন্সত তোমালোকক চবতে বুজাইছোঁ এই কথাটো আৰু টেন্সটো তোমালোকে এবাৰ চালে গম পাব এনেধৰণৰ আৰু এটা এক্সাম্পল দিব পাৰোঁ দ্য পেচেণ্ট হেড ডাইড বিফৰ এ ডক্টৰ এৰাইভড পেচেণ্টজনে অলৰেডি মৰিলে ডক্টৰজন আহি নোপোৱাৰ আগতে তেনেধৰণৰ চেণ্টেন্সবিলাক আমি পাষ্ট পাৰফেক্ট লগাওঁ দেই এই চেণ্টেন্সটো তেনেকুৱাই হয় কুৱেশ্যন 34 কালি মই চুলি কটালোঁ দেই আই হেড মাই হেয়াৰ কাট য়েষ্টাৰডে যদি কাৰোবাৰ জৰিয়তে যদি কাটা হয় তেতিয়াহ'লে তুমি কাট লগাব পাৰা নহ'লে মই নিজৰ চুলি নিজে কাটোঁ তেতিয়াহ'লে আই ট্ৰিমড মাই হেয়াৰ বুলি ক'ব পাৰোঁ ট্ৰিমিং বুলিও কয় গতিকে আই হেড মাই হেয়াৰ কাট য়েষ্টাৰডে কালি মানে কি হ'ল মোৰ চুলিটো মোৰ কটা হৈ গ'ল বুলি কৈছে আৰু বাঘটো জিম কৰবেট নামৰ চিকাৰী এজনৰ দ্বাৰা নিহত হ'ল চ' ৰাইট আনচাৰটো হৈছে দ্য টাইগাৰ ৱাজ কিল্ড বাই এ হাণ্টাৰ নেইমড জিম কৰবেট তেওঁ মোক সুধিলে এইটো আকৌ ডাইৰেক্ট স্পীচত আছে তেওঁ মোক সুধিলে হি ছেড টু মি সুধিলে বুলি ক'লে ছেড হ'ব দেই সুধিব বুলি ক'লে উইল চে সুধে বুলি ক'লে চে হি ছেড টু মি তুমি নৈখন সাঁতুৰি পাৰ হ'ব পাৰিবানে সাঁতুৰি পাৰ হোৱাটো মানে কি হ'ল সদায় এক্ৰছ বুলি ইউজ কৰে দেই কেন ইউ ছুইম এক্ৰছ দ্য ৰিভাৰ যেনেকৈ লিখা আছে তেনেকৈ তোমালোকে লিখিবা আৰু বুজিবলৈ চেষ্টা কৰা 37 তুমি অকল বুদ্ধিমানেই নহয় পৰিশ্ৰমীও হ'ব লাগিব চ' ৰাইট আনচাৰটো হৈছে ইউ নিড টু বি নট অনলি ইণ্টেলিজেণ্ট বাট অলছ' ডিলিজেণ্ট মানে পৰিশ্ৰমী কৰা দেই হাৰ্ড ৱৰ্কিং কৰা যদি আমি ডিলিজেণ্ট বুলি কয় বুদ্ধিমানেই বুলি ক'লে ইণ্টেলিজেণ্ট চ' ইউ নিড টু বি নট অনলি ইণ্টেলিজেণ্ট বাট অলছ' ডিলিজেণ্ট তেনেকৈ বনায় কুৱেশ্যন নম্বৰ 38 তুমি কালি লগ পোৱা মানুহজন এজন ভাল সংগীতজ্ঞ
অংকিতজ্ঞ মানে হৈছে মিউজিচিয়ান অ'কে তুমি কালি লগ পোৱা মানুহজন দ্য মেন হুম ইউ মেট য়েষ্টাৰডে ইজ এ গুড মিউজিচিয়ান তেনেকৈ আমি কৰিব পাৰোঁ নেক্সট কুৱেশ্যন মামুৱে পুৱাই উঠে মানে সোনকালে উঠে ৰাতিপুৱা আৰ্লি মৰ্ণিং দেই সেইটো আমি কি কৰিব মামু গেটছ আপ আৰ্লি ইন দ্য মৰ্ণিং ল'ৰাবিলাকে সাঁতুৰি আছে মানে কামটো চলি আছে বৰ্তমান ল'ৰাবিলাকে বুলি ক'লে দ্য বইজ আৰ ছুইমিং চিকাৰীজনে ভাগটো মাৰিলে কামটো অলৰেডি পাছত হৈ গ'ল কাৰণে কিল্ড লগাম দেই ই দি চ' দ্য হাণ্টাৰ চিকাৰীজনে বুলি ক'লে দ্য হাণ্টাৰ কিল্ড দ্য টাইগাৰ তেওঁলোকে ইয়াত এমাহ থাকিব ভৱিষ্যতে থাকিব এমাহ চ' তেওঁলোকে বুলি ক'লে দে উইল ষ্টে হিয়াৰ ফৰ এ মান্থ প্ৰকাশ বৰুৱাই জানুৱাৰীৰ পৰা জ্বৰত ভুগি আছে মানে জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে চলি আছে এইটো সদায় তোমালোকে মনত ৰাখিবা যিটো কাম অতীতৰ পৰা আৰম্ভ হৈ বৰ্তমান চলি থাকে সেইটো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স লগাম দেই প্ৰকাশ বৰুৱা হেজ বিন মানে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ লগালে হেজ অৰ হেভ প্লাছ বিন প্লাছ ভাৰ্ব ইন আইএনজি ফৰ্ম এই ছাফাৰিংটো আইএনজি ফৰ্ম ৰাখিব লাগিব দেই জ্বৰত বুলি ক'লে ছাফাৰিং প্ৰকাশ বৰুৱা হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ চিন্স জানুৱাৰী 44 তেওঁক সকলোৱে জানে মানে এভৰিবডি ন'ছ হিম অৰ আমি এনেকৈ কৰিব পাৰোঁ হি ইজ ন'ন টু অল দেই এনেকৈ দুইফালে কৰিব পাৰে ডক্তৰজন অহাৰ আগতেই ৰোগীজন মৰিলে এই চেণ্টেন্সটো মানে পাষ্ট পাৰফেক্ট আছে দেই যদি মৰিলে কামটো অতীতত আহি গ'ল ইয়াত দুটা চেণ্টেন্স আছে ডক্তৰজন অহাৰ আগতে ৰোগীজন মৰিলে চ' এই দুটা চেণ্টেন্সত কোনটো আগত হ'ল ৰোগীজন আগত মৰিলে নে ডক্তৰজন আগত আহিলে মানে ৰোগীজন আগতে মৰিলে দেই যিটো কাম আগত হৈ যায় এইটো সদায় আমি পাষ্ট পাৰফেক্টত ৰাখিম মানে দ্য ৰোগী বুলি ক'লে দ্য পেচেণ্ট হেড এ ডাইড বিফৰ দ্য ডক্তৰ কেম মধুমালা আহোঁতে বৰষুণ দি আছিল অ'কে মধুমালা আহোঁতে ৱেন মধুমালা কেম বৰষুণ দি আছিলে মানে পাষ্টত চলি আছিলে দেই ইট ৱাজ ৰেইনিং ৱেন মধুমালা কেম তেনেকৈ কৰিব পাৰে তেওঁ ইংৰাজী জানেনে ইংৰাজী জানেনে য়েছ অৰ ন' অ'কে চ' আমি ডু এণ্ড ডাছটো ল'ব লাগিব সিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হোৱাৰ কাৰণে আমি কি লগাইছোঁ ডাছ লগাইছোঁ নহ'লে ডু লগালোঁ হয় চ' ডাছ হি ন' ইংলিছ শিক্ষকজনে কৈছিল সদায় সঁচা কথা ক'বা মানে এইটো আকৌ ডাইৰেক্ট স্পীচত আছে শিক্ষকজনে কৈছিল দ্য টিচাৰ ছেড কৈছিল বুলি ক'লে ছেড আৰু ক'ব বুলি ক'লে উইল চে আৰু কৈ বুলি ক'লে চে সদায় সঁচা কথা ক'বা অলৱেজ টেল দ্য ট্ৰুথ অৰ অলৱেজ স্পীক দ্য ট্ৰুথ অ'কে দুইফালে আমি কৰিব পাৰোঁ দ্য টিচাৰ ছেড কমা WY ষ্টাৰ্ট অলৱেজ স্পীক দ্য ট্ৰুথ অৰ অলৱেজ টেল দ্য ট্ৰুথ কুৱেশ্যন নম্বৰ 49 মই এতিয়া স্কুললৈ যাম এইটো যাম মানে অকণমান পাছত যাব ভৱিষ্যতে যাব গতিকে মই বুলি ক'লে আই এতিয়া বুলি ক'লে নাও স্কুললৈ যাম আই শ্বেল গ' টু স্কুল মানে মই এতিয়ালৈ যাওঁ আৰু এতিয়া দেই ভৱিষ্যতে যাম মানে এতিয়াৰ পৰা অকণমান আগলৈকেও মানে এইটো ভৱিষ্যত চ' উইল ইউজ উইল অৰ শ্বেল নাও আই শ্বেল গ' টু স্কুল আমাৰ স্কুল 9 বজাত বহে মানে 9 বজাত বহে মানে স্কুল ষ্টাৰ্ট হয় আৰু 9টামান বজাত ডেইলি হয় তেনেকৈ আজিও হৈছে কালিও হ'ব চ' এনেধৰণৰ দৈনন্দিন হোৱা কামবিলাক আমি চিম্পল প্ৰেজেণ্ট টেন্স কৰিব লাগিব আৱাৰ স্কুল ষ্টাৰ্টছ এট 9 o'clock 51 মই সদায় ঘণ্টা বজাৰ আগতে স্কুল পাওঁগৈ মানে ঘণ্টা বজাৰ আগতে সদায় পায় আৰু চিম্পল প্ৰেজেণ্ট টেন্সত লগাব লাগিব দেই এইটো মই সদায় আই অলৱেজ ঘণ্টা বজাৰ আগতে বিফৰ দ্য বেল ৰিংছ আগতে স্কুললৈ পাওঁগৈ মানে ৰিচ স্কুল অ'কে এইটো আমি চেণ্টেন্সটো এনেকৈ বনাব লাগিব আই অলৱেজ ৰিচ স্কুল বিফৰ দ্য বেল ৰিংছ আমাৰ স্কুলত আজি এখন তৰ্ক প্ৰতিযোগিতা হ'ব তৰ্ক প্ৰতিযোগিতা মানে ডিবেট কম্পিটিশ্যন দেই এই ডিবেট কম্পিটিশ্যন উইল বি হেল্ড ইন আৱাৰ স্কুল টুডে আজি হ'ব তেতিয়া এইটো এনেধৰণে কৰিব লাগিব ভৱিষ্যতে হ'ব আজিয়ে হ'ব কিন্তু ভৱিষ্যতে আজিৰ পৰা ধৰি অকণমান আগলৈকে ভৱিষ্যতে হ'ব গতিকে তাত আমি উইল অৰ শ্বেল লগাব লাগিব চ' এই ডিবেট কম্পিটিশ্যন উইল বি হেল্ড ইন আৱাৰ স্কুল টুডে আজি হ'ব ময়ো তাত অংশগ্ৰহণ কৰিম I also
take part in it or I will also take part in it তেনেকৈ কৰিব পাৰোঁ ময়ো তাত কিন্তু ৰুল মতে অংশগ্ৰহণ কেতিয়া কৰিবা এনে ভৱিষ্যতে কৰিবা নহ'লে আমি কি লগাম will or shall লগাব লাগিব shallটো ক'ত লগোৱা হয় ফাৰ্ষ্ট পাৰ্চনত লগোৱা হয় I shall we shall তাৰপিছত বাকী you will he or she or it will they will ছেকেণ্ড আৰু থাৰ্ডত আমি কি লগাম will লগাব পাৰোঁ গতিকে ইয়াত ৰুল মতে লগাই দিছে আৰু ময়ো তাত অংশগ্ৰহণ কৰিম I will also take part in it or I shall also take part in it তেনেকৈ কৰিব পাৰে Question number 54 মই ইংৰাজীতে কম বুলি ঠিক কৰিছোঁ I have decided to speak in English মই ইংৰাজীতে কম মানে in English okay মই অলৰেডি ডিসাইড কৰাটো ঠিক কৰিছোঁ বুলি ক'লে ডিসাইড কৰাটো I have decided to speak in English 55 প্ৰধান শিক্ষকক আজি মই এই বিষয়ে কম প্ৰধান শিক্ষক বুলি ক'লে হেডমাষ্টাৰ বা প্ৰিন্সিপালক দেই প্ৰধান শিক্ষক হেডমাষ্টাৰ বা প্ৰিন্সিপালক সো মই এই বিষয়ে কম আজি বুলি ক'লে টুডে I shall tell the headmaster about this okay তেনেকৈ আমি কৰিব পাৰোঁ Question number 56 এনেবোৰ কথাত তেখেত সদায় আমাক উৎসাহ দিয়ে সদায় বুলি ক'লে always okay so he always encourages us in such matters আমাক উৎসাহ দিয়ে encourages এনেবোৰ কথাত বুলি ক'লে such matters দেই so right answer is he always encourages us in such matters Question 57 যোৱা বছৰৰ তৰ্ক প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ I stood first in the last year's debating competition okay I stood first in the last year's debating competition মই ফাৰ্ষ্ট পোৱাটো আমি এইটো তেনেধৰণে কয় এইটো যোৱা বছৰ বুজাইছে মানে পাষ্টত বুজাইছে কাৰণে আমি কি লগাইছোঁ I stood first in the last year's debating competition next 58 মোৰ মাক দেউতাই বৰ আনন্দ পাইছিল মোৰ মা দেউতাক আমি কি বুলি কয় my father and mother বুলি কয় father and mother আমি একেলগে আমি কি বুলি ক'ব পাৰোঁ my parents বুলি কওঁ দেই my parents felt very glad বৰ আনন্দ পাইছিল পাষ্টত আছে felt এই ফিল্ডৰ পৰা felt মানে সিম্পল পাষ্ট টেন্স হয় এইটো দেই সেইকাৰণে ইয়াত কি লগাইছে felt পাষ্ট টেন্স বুজালে আমি feel to felt কৰিব পাৰোঁ আনন্দ পাইছিল এইটো ফিল কৰাটো my parents felt very glad বুলি ক'লে আনন্দ পোৱাটো দেই 59 আমাৰ গাঁওখন এটা পিছপৰা অঞ্চলত দেই আমাৰ গাঁওখন বুলি ক'লে our village is situated in a backward area এই পিছপৰা বুলি ক'লে backward area our village is situated in a backward area Question 60 গাঁওখন সৰু জনসংখ্যাও কম এনেকৈ ক'ব পাৰে গাঁওখন সৰু গাঁওখন বুলি ক'লে the village is small and the population is also small এনেটো এই আনসাৰটো একচুয়ালি ৰিয়েলকে যদি ভাল নেচাৰেলি যদি লিখো আমি এনেকৈ লিখিব পাৰোঁ the village is small and so is the population তেনেকৈ লিখিলেও হৈ যায় এই প্ৰথম যেটো মই দিছো এইটো ইমানটো মানে মানে আমি গ্ৰামাটিক্যাল প্ৰায় এনে ধৰণে আমি শুদ্ধ বুলি ভাবি পিনে লিখো কিন্তু বেছিকৈ শুদ্ধ হয় একচুয়ালি গ্ৰামাটিক্যালি বেছিকৈ শুদ্ধটো হৈছে সেকেন্ডটো the village is small and so is the population ওপৰটো তোমালোকৰ ৰেফাৰেন্সৰ কাৰণে দিয়া হৈছে দেই সেকেন্ডটো হৈছে বেছি ৰাইট হোৱা আনসাৰটো more natural বুলি হেকানে দিছে মানে naturally grammatically হেতু বেছি ইউজ কৰা হয় the village is small and so is the population so second to হৈছে right answer next 61 প্ৰতি বছৰে ইয়াত বানপানী হয় প্ৰতি বছৰে every year ইয়াত বানপানী হয় flood occurs here every year flood occurs here every year প্ৰতি বছৰে হয় এটো simple present tense আছে 62 গাঁৱৰ সৰবাক মানুহ খেতিয়ক আৰু বৰ দুখীয়া সৰবাক মানুহ মানে majority of the people in the village are farmers খেতিয়ক বুলি ক'লে farmers and very poor বৰ দুখীয়া বুলি ক'লে very poor 63 প্ৰতি বছৰে বানপানীয়ে তেওঁলোকৰ প্ৰচুৰ ক্ষতি কৰে প্ৰতি বছৰে every year বানপানীয়ে the flood তেওঁলোকক প্ৰচুৰ ক্ষতি কৰে causes great loss বুলি কৈছে দেই every year the flood causes great loss to them দেই হেতু তেনেকৈ কৰিব লাগিব Question number 64 আমাৰ গাঁৱত শিক্ষিত মানুহ সংখ্যা অতি কম শিক্ষিত মানুহৰ সংখ্যা মানে educated মানুহ বহুত কম বুলি কৈছে
আমাৰ গাঁৱত ইন আৱাৰ ভিলেজ চ' এইটো চেণ্টেঞ্চ এনেকৈ বনাব পাৰোঁ দ্য নাম্বাৰ অফ এডুকেটেড পিপল ইজ অলছ' ভেৰি স্মল ইন আৱাৰ ভিলেজ আমাৰ গাঁৱত শিক্ষিত মানুহৰ সংখ্যাও অতি কম সংখ্যাও বুলি কোৱাৰ কাৰণে ইজ অলছ'টো লগোৱা হৈছে দেই দ্য নাম্বাৰ অফ এডুকেটেড পিপল ইজ অলছ' ভেৰি স্মল ইন আৱাৰ ভিলেজ 65 ইয়াত এখন প্ৰাথমিক বিদ্যালয় আছে প্ৰাথমিক বিদ্যালয় মানে প্ৰাইমেৰী স্কুল দেই প্ৰাইমেৰী স্কুল বুলি কয় দেৰ ইজ অনলি ওৱান প্ৰাইমেৰী স্কুল হিয়াৰ এখনে আছে ওৱান দেৰ ইজ অনলি ওৱান প্ৰাইমেৰী স্কুল হিয়াৰ মই আৰু মোৰ ভনীজনীও তাতে পঢ়িছিলোঁ পাষ্টত পঢ়িছিলে আৰু দেই সেইটো মাই ছিষ্টাৰ এণ্ড আই অলছ' ৰেড দেৰ তেনেকৈ কৰিব পাৰে 67 এতিয়া আমি এখন উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছোঁ এতিয়া মানে উই আৰ নাও ষ্টাডিং উচ্চ মাধ্যমিক বুলি ক'লে হায়াৰ ছেকেণ্ডেৰী বুজায় দেই উই আৰ নাও ষ্টাডিং ইন এ হায়াৰ ছেকেণ্ডেৰী স্কুল আমি স্কুললৈ যাবলৈ বহু দূৰ খোজ কাঢ়িব লাগে ৰাইট আনচাৰটো আমি বুলি ক'লে উই হেভ টু ৱাক এ লং ডিষ্টেঞ্চ টু গ' টু স্কুল তেনেকৈ কৰিব লাগিব উই হেভ টু গ' এ লং ডিষ্টেঞ্চ টু গ' টু স্কুল কুৱেশ্যন নম্বৰ 69 মই এজন ভাৰতীয় নাগৰিক ভাৰতীয় বুলি ক'লে ইণ্ডিয়ান নাগৰিক বুলি ক'লে চিটিজেন আই এম এন ইণ্ডিয়ান চিটিজেন ভাৰতবৰ্ষ এখন বিশাল দেশ ভাৰতবৰ্ষ বুলি ক'লে ইণ্ডিয়া বিশাল বুলি ক'লে ভাষ্ট দেশ বুলি ক'লে কাণ্ট্ৰি এখন বুলি ক'লে ওৱান এই ওৱানটোকে আমি কি লগাওঁ আমি এ লগাওঁ ইণ্ডিয়া ইজ এ ভাষ্ট কাণ্ট্ৰি কুৱেশ্যন নম্বৰ 71 অসম ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য অসম মানে আছাম ভাৰতবৰ্ষৰ অ'কে সৰু ৰাজ্য ইজ এ স্মল প্ৰভিন্স বুলি ক'ব পাৰে আছাম ইজ এ স্মল প্ৰভিন্স অফ ইণ্ডিয়া ই ভাৰতৰ পূব দিশত অৱস্থিত পূব দিশ মানে ইষ্টাৰ্ণ ছাইড পূব পশ্চিম উত্তৰ দক্ষিণ বুলি কয় নহয় ইষ্ট ৱেষ্ট নৰ্থ চাউথ পূব বুলি ক'লে ইষ্টাৰ্ণ ছাইড ইট ইজ চিটুৱেটেড ইন দ্য ইষ্টাৰ্ণ ছাইড অফ ইণ্ডিয়া ই ভাৰতৰ আমি এনেকৈ কৰিব পাৰোঁ ইট ইজ ইন দ্য ইষ্ট অফ ইণ্ডিয়া তেনেকৈ কৰিব পাৰোঁ ইট ইজ চিটুৱেটেড ইন দ্য ইষ্টাৰ্ণ ছাইড অফ ইণ্ডিয়া নহ'লে একেটা চেণ্টেঞ্চক আমি আকৌ এনেকৈ বনাব পাৰোঁ ইট ইজ ইন দ্য ইষ্ট অফ ইণ্ডিয়া তেনেকৈ কৰিব পাৰোঁ মোৰ অসমত জন্ম হৈছিল পাষ্টত দেই আই ৱাজ বৰ্ণ ইন আছাম জন্মটো বৰ্ণ 74 বৰ্তমান মোৰ বাসস্থান গুৱাহাটীত এট প্ৰেজেণ্ট মাই ৰেচিডেঞ্চ ইজ ইন গুৱাহাটী বাসস্থানটো ৰেচিডেঞ্চ বৰ্তমান বুলি ক'লে এট প্ৰেজেণ্ট দেই এট প্ৰেজেণ্ট মাই ৰেচিডেঞ্চ ইজ ইন গুৱাহাটীত অসমৰ আটাইতকৈ ডাঙৰ চহৰ গুৱাহাটীখন মানে বহুত ডাঙৰ চহৰ চবচে ডাঙৰ চহৰ আৰু অসমৰ দেই কেনেকৈ লিখিম গুৱাহাটী ইজ দ্য লাৰ্জেষ্ট চিটি অফ আছাম গুৱাহাটী বুলি কওঁ গুৱাহাটী অসমৰ আমাৰ আছাম আটাইতকৈ না লাৰ্জেষ্ট মানে ইয়াত কি হ'ল লাৰ্জাৰটো কেতিয়া লগোৱা হয় যেতিয়া দুটা বস্তুৰ মাজত কম্পেয়াৰ কৰা হয় এইটো কম্পেৰেটিভ ডিগ্ৰী এইটো ছুপাৰলেটিভ ডিগ্ৰী দিয়া হৈছে মানে এটা জেগা বা এটা বস্তু বা এটা মানুহক দুটাতকৈ অধিক মানুহক যদি কম্পেয়াৰ কৰা হয় তেতিয়াহ'লে আমি কি লগাম লাৰ্জেষ্ট লগাম চ' গুৱাহাটী ইজ দ্য লাৰ্জেষ্ট চিটি অফ আছাম চহৰ বুলি ক'লে চিটি দেই 76 ইয়াৰে এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত মই পঢ়ি আছোঁ আই এম ষ্টাডিং ইন ওৱান অফ দ্য আছামিজ মিডিয়াম স্কুলছ হিয়াৰ তেনেকৈ কৰিব লাগিব চেণ্টেঞ্চকেইটা ভালকৈ দেখিলে গম পাব ইয়াৰে বুলি ক'লে ইয়াৰে এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইয়াৰে বুলি ক'লে হিয়াৰ আই এম ষ্টাডিং ইন ওৱান অফ দ্য আছামিজ মিডিয়াম স্কুলছ মাধ্যম বুলি ক'লে মিডিয়াম বিদ্যালয় বুলি ক'লে স্কুল দেই চ' ৰাইট আনচাৰ ইজ আই এম ষ্টাডিং ইন ওৱান অফ দ্য আছামিজ মিডিয়াম স্কুলছ হিয়াৰ কুৱেশ্যন 77 মোৰ দেউতা আমাৰ বিদ্যালয়ৰে অধ্যক্ষ মানে মনত ৰাখিব দেই প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ অধ্যক্ষ বুলি কয় বিদ্যালয়ৰ বুলি ক'লে স্কুল চ' মোৰ দেউতা মাই ফাদাৰ ইজ দ্য প্ৰিন্সিপাল অফ আৱাৰ স্কুল আমাৰ বিদ্যালয়খনৰ উন্নতিৰ বাবে দেউতাই পৰিশ্ৰম কৰে অ'কে পৰিশ্ৰম কৰি এইটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে ডেইলি কৰে আজিও কৰি কালিও কৰিছিলে আজিও কৰে ভৱিষ্যতে কৰি থাকিব চ' চিম্পল প্ৰেজেণ্ট টেন্স ৰেফাৰ্ছ টু এক্সন ডেট উই ডাজ অন ডেইলি বেচিছ দেই ডেইলি বেচিছত কৰা কামবিলাক চিম্পল প্ৰেজেণ্ট টেন্স বুলি কয় চ'
father works or labors hard for the development of our school. Worksও ল'ব পাৰে, laborsও ল'ব পাৰে দেই. Father works hard for the development of our school. উন্নতি বুলি ক'লে development. এটা মনত ৰাখিবা। 79 আমাৰ বিদ্যালয়ৰ সন্মুখত এখন খেলপথাৰ আছে। আমাৰ বিদ্যালয় বুলি ক'লে in our school. সন্মুখত বুলি in front. এখন খেলপথাৰ মানে প্লেগ্ৰাউণ্ড এটা আছে। So there is a playground in front of our school. তেনেকৈ কৰিব লাগিব। আমি মাজে সময়ে তাত খেলা ধূলা কৰোঁ। We play there occasionally. Okay, we play there occasionally. আমি মাজে মাজেতো occasionally তাত মানে there খেলা ধূলা কৰোঁ। খেলা ধূলাটো মানে কি কৰে? প্লে। অ'কে, এইটো চিম্পল প্ৰেজেণ্ট টেন্সত লিখা আছে। কালিও খেলিছে, আজিও খেলিব, ভৱিষ্যতে খেলিব, মানে মাজে সময়ে খেলি থাকে। চিম্পল প্ৰেজেণ্ট টেন্স। চ' উই প্লে দেয়াৰ অকেশ্যনেলি। 81 শিক্ষকসকলে আমাক খেলিবলৈ উৎসাহ দিয়ে। উৎসাহ মানে ইনস্পায়াৰ দিয়া। শিক্ষকসকলে এটা টিচাৰ্ছ। শিক্ষকসকলে মানে এজনতকৈ বেছি হ'লে শিক্ষকসকলে বুলি কয় দেই। দ্য টিচাৰ্ছ ইনস্পায়াৰ আছ টু প্লে। মানে খেলিবৰ কাৰণে উৎসাহ দিয়ে। কুৱেশ্যন নম্বৰ 82 আমাৰ প্ৰধান শিক্ষকে কয়। আমাৰ প্ৰধান শিক্ষকে কয়। প্ৰধান শিক্ষক মানে হেডমাষ্টাৰ বা প্ৰিন্সিপাল। কয় বুলি ক'লে চেজ। কৈছিল চেট হ'ব। ক'ব বুলি ক'লে উইল চে দেই। চ' আৱাৰ হেডমাষ্টাৰ চেজ তোমালোকে খেলত ভাগ ল'ব লাগে। মানে কি কৈছে? ইউ শ্বুড টেক পাৰ্ট ইন গেমছ। ই স্বাস্থ্যৰ বাবে উপকাৰী। এণ্ড টেক পাৰ্ট ইন গেমছ এণ্ড স্পৰ্টছ। অ'কে, তোমালোকে খেলত ভাগ ল'ব লাগে। মানে ইউ শ্বুড টেক পাৰ্ট ইন গেমছ এণ্ড স্পৰ্টছ। ই স্বাস্থ্যৰ বাবে উপকাৰী। ইট ইজ ইউজফুল ফৰ হেল্থ। স্বাস্থ্য বুলি ক'লে হেল্থ দেই। চ' ৰাইট আনচাৰ ইজ আৱাৰ হেডমাষ্টাৰ চেজ, ডাবল ইনভাৰ্ট কমা ষ্টাৰ্ট, ইউ শ্বুড টেক পাৰ্ট ইন গেমছ এণ্ড স্পৰ্টছ, ফুল ষ্টপ, ইট ইজ ইউজফুল ফৰ হেল্থ, ব্ৰেকেট ক্ল'জ। কুৱেশ্যন নম্বৰ 83 সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয়। সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয়। এদিন মানে কিমান? 1 ডে। সপ্তাহ বুলি ক'লে ইন এ উইক। এদিনকৈ 1 ডে আমাক আৱাৰ খেলিবলৈ দিয়া হয়। মানে এইটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে। গতিকে উই আৰ এলাউড টু প্লে 1 ডে ইন এ উইক। সপ্তাহত এদিন মানে আমাক খেলিব দিয়ে। অ'কে, উই আৰ এলাউড টু প্লে 1 ডে ইন এ উইক। কুৱেশ্যন নম্বৰ 84 মই ফুটবল অথবা ভলীবল খেলোঁ। ফুটবল বা ভলীবল খেলোঁ। এইটো দৈনন্দিন কৰা কাম। মই মাজে মাজে ফুটবল খেলোঁ, মাজে মাজে ভলীবল খেলোঁ। এইটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে। চ' আই প্লে ফুটবল অৰ ভলীবল। অথবা বুলি ক'লে অৰ দেই। আন কিছুমানে ক্ৰিকেট খেলে। আন কিছুমানে ছাম আদাৰ্ছ। ক্ৰিকেট বুলি ক'লে ক্ৰিকেটেই, খেলে বুলি ক'লে প্লে। এইটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে দেই। কিছুমান খেলে। আন কিছুমানে ক্ৰিকেট খেলে। কেতিয়া খেলে? আগতো খেলে, ভৱিষ্যতে মাজে মাজে খেলি থাকিব আন কিছুমানে দেই। সেইটো মানে আন কিছুমান বুলি ক'লে ছাম আদাৰ্ছ প্লে ক্ৰিকেট। 86 বন্ধৰ দিনত আমি ইয়ালৈ খেলিবলৈ আহোঁ। অ'কে, বন্ধৰ দিনত মানে ইন হলিডেজ আমি ইয়ালৈ উই কাম হিয়াৰ খেলিবলৈ আহোঁ। উই কাম হিয়াৰ টু প্লে ইন হলিডেজ। চ' ৰাইট আনচাৰ ইজ উই কাম হিয়াৰ। ইয়ালৈ বুলি ক'লে হিয়াৰ। উই কাম হিয়াৰ টু প্লে ইন হলিডেজ। কুৱেশ্যন নম্বৰ 87 দুই এজন ডেকা শিক্ষকেও আমাৰ লগত খেলিবলৈ আহে। দুই এজন ডেকা শিক্ষকেও, ডেকা মানে কি? য়াং। অ'কে, দুই এজন বুলি ক'লে এ ফিউ বুলি ক'লে একেবাৰে নাই দেই। এ ফিউ লগালে কেইটামান আৰু কেইজনমান। চ' এ ফিউ য়াং টিচাৰ্ছ অলছ' কাম টু প্লে উইথ আছ। আমাৰ লগত বুলি ক'লে উইথ আছ, খেলিবলৈ আহে। টু কাম টু প্লে দেই, সেইটোৱে কৈছে। এ ফিউ য়াং টিচাৰ্ছ অলছ' কাম টু প্লে উইথ আছ। আমি এখন গাঁৱত বাস কৰোঁ। আমি বুলি ক'লে উই। এখন গাঁৱত ইন এ ভিলেজ বাস কৰোঁ, লিভ। অ'কে, উই লিভ ইন এ ভিলেজ। গাঁওখন চহৰৰ পৰা বেছি আঁতৰত নহয়। মানে গাঁওখন দ্য ভিলেজ চহৰৰ পৰা মানে যিটো চিটি বা টাউনৰ পৰা বেছি দূৰ নহয়। ইজ নট চ' ফাৰ। অ'কে, দ্য ৰাইট আনচাৰ ইজ দ্য ভিলেজ ইজ নট ফাৰ ফ্ৰম দ্য টাউন। গাঁওখন চহৰৰ পৰা বেছি আঁতৰত নহয়।
Okay, the right answer is the village is not far from the town. ঘৰত মোৰ মাক দেউতা আৰু ভনী এজনী আছে. Okay, মাক দেউতা বুলি ক'লে সদায় মনত ৰাখিবা my parents আৰু ভনী বুলি ক'লে my sister. Okay, ঘৰত কোন কোন থাকে? I have in my home my parents and a sister. Okay, মোৰ ঘৰত মোৰ মা দেউতাক আৰু ঘৰত মোৰ মাক দেউতাক আৰু ভনী এজনী আছে. I have in my home my parents and a sister. দেউতাই আমাৰ নিজৰ মাটিত খেতি কৰে. Okay, দেউতাই বুলি ক'লে father, আমাৰ বুলি ক'লে our নিজৰ মাটিত our own land খেতি কৰে does cultivate. Okay, father does cultivation in our own land. দেই, father does cultivation in our own land. Question number 92. তেখেতক সহায় কৰিবলৈ দুজন বনুৱাৰ ৰাখিছে. বনুৱা মানে লেবাৰ্ছ. Okay, মানে তেখেতক মানে হি সহায় কৰিবলৈ মানে টু হেল্প হিম দুজন বনুৱা ৰাখা হৈছে মানে টু লেবাৰ্ছ অলছ' were kept. So right answer is he has also kept two laborers to help him. কেতিয়া ৰখা হৈছে? 500 ৰখা হৈছে আৰু এতিয়াও মানে আছে, বৰ্তমান আছে আৰু গতিকে এটা আমি কি লগাম? প্ৰেজেণ্ট পাৰফেক্ট টেন্স লগাম. keep, kept. So he has also kept two laborers to help him. এই ট্ৰান্সলেশ্যন কেইটা তোমালোকে লিখি যাবা আৰু তোমালোকে বুজিবলৈ চেষ্টা কৰা দেই. এনেধৰণে আমি ট্ৰান্সলেট কৰোঁ. আমাৰ লাগতিয়াল বহুতো বস্তু আমি কিনিব নালাগে. So we need not buy many of the things essential for us. আমাৰ লাগতিয়াল মানে essential things, বহুত বস্তু, many things আমি কিনিব নালাগে, মানে আমি কিনিব নালাগে বুলি কৈছে দেই. কিনিব নালাগে বুলি ক'লে need not buy. So right answer is we need not buy many of the things essential for us. এইবোৰ আমাৰ পথাৰতে উৎপন্ন হয়. এইবোৰ আমাৰ পথাৰতে they are produced. পথাৰত বুলি ক'লে field হয় দেই. they are produced in our fields or those are grown in our field. তেনেধৰণে আমি কৰিব পাৰোঁ. Question number 95. আমাৰ এটা মাছ পোহা পুখুৰীও আছে, মানে ফিচাৰী এটা আছে আৰু we have also a fishery দেই. আমাৰ এটা মাছ পোহা পুখুৰী বুলি অসমীয়াত অকণমান দীঘলকৈ দি দিছে, সেইটোকে ইংৰাজীত ফিচাৰী বুলি কয়. গতিকে আমি তাত কি ল'ব পাৰোঁ? we have also a fishery. আমাৰ আছে বুলি যদি কয় I have বা we have এনেকৈ কৰিব পাৰে. Question number 96. কালদিয়া নৈখন আমাৰ ঘৰৰ মাজেদি বৈ গৈছে. অ'কে, কালদিয়াটো এটা নৈৰ নাম. কালদিয়া নৈখন দ্য ৰিভাৰ কালদিয়া ঘৰৰ মাজেদি flows through our village or by our village. আমি দুটা চেণ্টেঞ্চ বনাব পাৰোঁ ইয়াৰ. কালদিয়া নৈখন আমাৰ ঘৰৰ মাজেদি বৈ গৈছে. ঘৰৰ মাজেদি যদি মাজত গৈছে তেতিয়াহ'লে আমি দুটা চেণ্টেঞ্চ বনাব পাৰোঁ. দ্য ৰিভাৰ কালদিয়া ফ্ল'জ বাই আৱাৰ ভিলেজ অৰ দ্য ৰিভাৰ কালদিয়া ফ্ল'জ থ্ৰু আৱাৰ ভিলেজ. মানে একদম গাঁৱৰ মাজেদি যোৱাটো আমি থ্ৰু লগাওঁ দেই. বাইও লগাব পাৰে, থ্ৰু লগাব পাৰে ইয়াত. মাজে সময়ে আমি নৈত মাছ ধৰোঁ. মাজে সময়ে বুলি ক'লে অকেচনেলি, আমি বুলি ক'লে উই. নৈত মাছ ধৰোঁ, catch fish in the river. Occasionally we catch fish in the river. বেলি পূবত উঠে আৰু পশ্চিমত মাৰ যায়. বেলি পূবত উঠে, the sun rises in the east. Okay, and sets in the west. মাৰ যোৱাটো পূবৰ পৰা যদি সূৰ্য উঠা হয় সেইটো আমি ৰাইচেছ বুলি কয়. চিম্পল প্ৰেজেণ্ট টেন্সত আমি লগোৱা হয় দেই সেইবিলাক. মানে দৈনন্দিন হোৱা কাম. আজিও পূব ফালৰ পৰা ৰাইজ কৰিব, আজিও মানে ৱেষ্টত মানে পশ্চিমতে মাৰ যায়, এইটো ৰেগুলাৰলি হৈ থাকিব. গতিকে এইটো চিম্পল প্ৰেজেণ্ট টেন্স লগাব লাগিব. দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট এণ্ড ছেটছ ইন দ্য ৱেষ্ট. তোমালোক কুৱেশ্যন নম্বৰ 29. তোমালোক এতিয়া কি কৰি আছা? হোৱাট আৰ ইউ ডুইং নাও? এতিয়া কি কৰি আছা এইটো ক'লে হোৱাট আৰ ইউ ডুইং নাও. লাষ্ট কুৱেশ্যন. আমি সদায় নদীৰ পাৰত ফুৰোঁ. আমি বুলি ক'লে উই, সদায় বুলি ক'লে অলৱেজ, নদীৰ পাৰত ফুৰোঁ বুলি ক'লে ৱাক,
by the river side. Okay, we always walked by the river side. আমি এনেধৰণে ট্ৰান্সলেশ্যনটো কৰিব লাগিব আজি আমি 100টা কৰিলোঁ পাৰ্ট 1ত পাৰ্ট 2 আৰু 3ত 100টা কৰিম টোটেল আমি 300টা কোৱেশ্চন কৰি দিলে তোমালোকে নিশ্চয় বুজি পাবা আৰু তোমালোকে বুজিবলৈ চেষ্টা কৰা আৰু যদি কিবা নুবুজে তোমালোকে মোক কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা ওকে সো ক্লাস 9 এর স্টুডেন্টস ট্রান্সলেশনটো ভেরি ইম্পর্টেন্ট তোমালোকে ভালকে চোৱা আৰু বুজিবলৈ চেষ্টা কৰা এনে ধৰণৰ প্ৰশ্ন এক্সাক্টলি নাহিলেও এনে ধৰণৰ প্যাটাৰ্নৰে আহিব শব্দখিনি ভালকে মনত ৰাখা প্ৰেজেন্টত আছে নে পাছৰ আছে হেতু মনত ৰাখি পিনে কামটো ট্ৰান্সলেটটো কৰিব লাগিব ওকে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও